बाक्सायाव मैदेरनि गाग्लोबनायजों दुखुनांथावै सासे सुबुंनि जिउ खहा। दिन हाजिरा मावनानै जानाय सानै गथ'नि बिफा धनेश्वर बर'खौ मैदेरा गाग्लोबनानै जिउ फोजोबदों। बाक्सायाव मैदेर आरो मानसिनि नांज्लायनाया गिथावना महर मोन्दों। मैदेरनि गाग्लोबनायाव अबथिरा जिउ फोजोबजानो गोनां जादों सासे सुबुङा। बाक्सा जिल्ला बरबरी थानानि खैरानि गणेशगुरी गामियाव बे दुखुनांथाव जाथाया जानो मोनो। मैदेरजों गाग्लोबजानानै जिउ फोजोबजानाय सुबुंनि मुङा धनेश्वर बर'। मोनथिनो मोननाय बादिब्ला बाथाबारि हाग्रा मावख'नि सिङाव थानाय खैरानि गणेशगुरी गामियाव सनिबारनि मोनायाव मासे हाग्रानि मैदेरा धनेश्वर बर'नि न'नि बारियाव हाबफैनायाव मैदेरखौ होहरनो थांनायावनो बे दुखुगोनां जाथाया जानो मोनो। मख'जाथावदि थांनाय दान मोनब्रै-मोनबासोनिफ्रायनो बाक्सा जिल्लानि खैरानि नयाबस्ति, बोरिखादङा, मैथाबारि बायदि हाग्रायाव हाग्रानि मैदेरा उदखार खालामनानै न'-बां सेफायनायजों लोगोसे आबादफोरखौ जानानै सिलिंखार खालामबोदों। सान-हर मैदेरा गासै ओनसोलावनो उदखार खालामबाय थानायनि जाहोनाव मेगन मोदैजों बारहोनांगौ जादों। मख'नो गोनांदि थांनाय दान मोननैयाव साब्रै सुबुङा मैदेरनि गाग्लोबनायाव जिउ खोमाना लानो गोनां जादों। बे समाव रायजो राजाफोरा सरकारनिसिम खावलायोदि मैदेरनि बेबायदि सुबुं माहारिनि गेजेराव गाग्लोबनायनि सायाव राहा लानांगौ होननानै। हाथी এটা কেইটামান হৈছে ঘটনাটো? 6টা মান। হাতী কি খেদবা গেছিল না হাতী নিজে খেদি আহিছে? গৰু দিবা গেছিল, গৰু দি আনতে হৈছে। নবস্তি খৈৰাণী গণেশগুৰি। এইটো আচলতে আমাৰ এইখিনি অঞ্চলত আমি এনেকুৱা অসহ্য চলি আছোঁ যে এই 2-3 মাহ ধৰি এনেকুৱা অভদ্ৰ হৈ আছে হাতীৰ উৎপাতত। মানে আমি না টোপনি না বোলে শান্তি হিচাপে ভাত পানী এনেকুৱা আমি কোনোদিন কাম কৰি ভালকৈ মানে থাকিব নোৱাৰোঁ, এনেকুৱা অৱস্থা চলি আছোঁ। কিন্তু তাৰে মাজত আমি মাজে মাজে ফৰেষ্টৰ পৰা ইমান মানে মাতি দিওঁ, কিন্তু মাতিলেও টাউন দেখা দি কিনে অলপ এক কথা ক'ব কি আমি আছোঁ, আমি কৰি দিম, সেইখিনি কথা কয়। কিন্তু কোনো দিন আজিলৈকে সেইখিনি কথা কোৱাৰ পাছত মানে কোনোদিন আমাক এনেকৈ মানে সহায়টো কৰাই নাই। গতিকে আমাৰ হাতী যদি মৰি যায়, হাতী মৰিলে কিন্তু মানুহৰ ওপৰত একদম ক'ত জেল ক'ত কিবা এনেকুৱা অৱস্থা কৰে চৰকাৰে। কিন্তু মানুহ যে মৰি আছে তাৰ কাৰণে না পইচা না কি না কেনেকৈ ঘৰখন কেনেকৈ চলিব, সেইটো কেনেকৈ কি ব্যৱস্থা কৰিব সেইবিলাক দিয়া মানুহ নাই। কিন্তু আজি আমাৰ এই ডেথ হোৱাৰ যোনটো পৰিবাৰৰ ঘৰখনৰ যোনটো এতিয়া আছে, এটা সৰু ল'ৰা আছে কমচে কম 5 বছৰৰ। সেই ল'ৰা কি হ'ব? এই সপ্তাহ দিনৰ আগত বিশ্বকৰ্মা দিনা বেচেৰা কষ্ট, ইমান দুখীয়া ঘৰৰ মানুহ, কিন্তু দুখীয়া ঘৰৰ মানুহ আজি মানে তাই কোনোমতে মানে ঘৰখন মানে যেনে তেনে সি বেচেৰা হাজিৰা কিবা কিবি কৰি যেনেকৈ চলাই আছে, চলাৰ মাজত আজি সেই অৱস্থা হ'ল। সেই কেঁচুৱা কি হ'ব, তাৰ ফেমিলি কি হ'ব, তাৰ ল'ৰা কি হ'ব, সেইবিলাক কমচে কম আমাৰ ওপৰত কমচে কম চৰকাৰৰ পৰা সহায় বা কিবা এটা। আজি হাতী এই জেগাৰ পৰা যেনেকৈ ইমান দুষ্ট হাতী আছে তাক কমচে কম খেদি নিব লাগে। এতিয়া আজি সি মৰলাক, কালি আৰু বেলেগে মৰব, তেনেকৈ ৰাইজ মানুহ কেনেকৈ সহায় কৰি থাকিব? আমিও এনেকৈ হ'লেতো আমিও হাতীটো মাৰিব লগা বাধ্য হৈ যাব। তেতিয়া কি হ'ব? নহ'লে একদিন আমি কাৰোবাৰ লগত মানুহ কাৰোবাক মাৰিও পাব পাৰোঁ, খং উঠি যাব কাৰোবাৰ। এনেকৈ এদিন মই কাৰোবাৰ লগত কৰি পাম, কৰিব নালাগিছিল কৰি পাম, এনেকৈ হৈ যাব। সেইবিলাক কথা কমচে কম চিন্তা কৰিব লাগে চৰকাৰৰ পৰা। আজি চিন্তাটো মুঠেই হোৱা নাই। আমি ইমান আপত্তি কৰোঁ, ইমান মাতি আছোঁ, আজিলৈকে মানে কোনো সহায় হোৱা নাই। বা হাতীৰ ওপৰত কিবা খেদি নিয়া কিবা কৰা সেইবিলাক কোনোদিন কৰা নাই। কিমান আছে কি কম? হাতীটো মুঠতে এনেকৈ আছে, সৰু বাচ্চা লৈ একদলকৈ থাকে, কোনোবা দিন সেইফালে 3টা-4টা এক্সট্ৰাকৈ বহে। কিন্তু এনেকুৱা অৱস্থা, বৰষুণ যদি দিয়ে সি ঘৰ ভাঙি উৎপাত কৰি মানুহ ছিঙি পেলাব, হয়তো মাৰি। খৈৰাণী গণেশগুৰি কি হৈছে ঘটনাটো? এতিয়া ঘৰৰ ওচৰত আহিছিল নেকি? ঘৰৰ কাষত থাকি থাকাতে মানে এই বনৰীয়া হাতী আহি কিনে ইয়াতে মানে এজন মানুহ মানে তেখেতৰ বাচ্চাই জন্ম দিয়াটো
এক সপ্তাহ মাত্ৰ হৈছিলে ইয়াতে মানুহ এতিয়া হাতী আহি কিনে তেখেতক মৃত্যু কৰি গ'ল মানে এই অঞ্চলত ব্যৱস্থা লোৱা নাই আজিলৈকে 4জন মানুহ মাৰি গ'ল बाजाज कम्पानिनि गुबुन गुबुन रोखोमनि बाइक सालायनो मोजां मोनग्राफोरनि थाखाय मोनसे गोजोनथाव खौरां ब्रह्म अट'मबाइल्स एबा बाजाज श'रुमआ लाबोदों नोंथांनो दुर्गा फुजानि स्पेशल अफार ब्रह्म अट'मबाइल्स एबा बाजाज श'रुमआ अदालगुरि जिल्ला रौता सारियालियाव दं खोब खम बेसेनावनो एबा 9,999 डाउन पेमेन्ट होनानैनो नोंथाङा बाजाज कम्पानिनि गुबुन गुबुन रोखोमनि बाइकफोरखौ लानो हागोन बाइकजों लोगोसे स्पेशल गिफ्ट पेकबो मोननो हागोन स्पेशल गिफ्ट पेकआव हेलमेट आरो 5 लिटार पेट्रल हरनाय जागोन बेजों लोगोसे गोजाम बाइक आरो स्कुटिफोरखौ बेयाव सोलाय सोल' खालामनायनि खाबुखौ मोनगोन गोबांथार फोरमानलाइसि होनांगौनि गोनांथि गैया स्पेशल अफारा 27 सेप्तेम्बरनिफ्राय 8 अक्ट'बरसिम सोलिगोन गोबांथार मिथिनो थाखाय 9101541183 9365531 885 आरो 9957318292 जानबुं अनजिमायाव जगाजग खालामहरनो हागोन